আচলতে আজি মেডাম মেফি অনুষ্ঠানটো হৈ আছে এতিয়া মেডাম মেফিটো আমি গম পাইছোঁ যে মে মানে তৰ্পণ কৰা দাম মানে মৃত মানে আমাৰ মৃত উপৰিপুৰুষসকল আচলতে আৰু ফি মানে দেৱতা আমাৰ উপৰিপুৰুষসকল মৃত দেৱতাসকলক যি আমি মানে অৰ্পণ কৰোঁ মানে সেই অনুষ্ঠানটো মেডাম মেফি আৰু আজি আমাৰ বিশেষকৈ মহন্তেৰীয়া অধিকতা অঞ্চলত বগতা খালুগুৰা অঞ্চলত মহন্তেৰীয়া বাইদেউসকলে বিহু বা কোনো মাংগলিক অনুষ্ঠানত আমাৰ উপৰিপুৰুষসকলক ফিসকলক অৰ্পণ কৰা হয় কিন্তু ৰাজহুৱাভাৱে একেলগে সমগ্ৰ দেশৰ বাবে জাতিৰ কাৰণে আমাৰ একেবাৰে চুকাফাৰ পৰা গোটেইখিনিকে ফিসকলক মানে দামসকলক আমি যি অৰ্পণ কৰা অনুষ্ঠানটো মেডাম মেফি গতিকে ইয়াতে লগতে আমাৰ যি সাত শক্তি বুলি কয় আমাৰ আচলতে প্ৰায়সকল প্ৰকৃতিবাদী আমি জানো যে প্ৰকৃতিক পূজা কৰে আচলতে বৰ্জ্য বিজুলী নিয়ৰ নিমকণা গোটেইখিনি এনেকৈ গোটেই বৰ্জ্য বিজুলী এনেকৈ সাত শক্তিক মানে সপ্তশক্তিক অৰ্পণ কৰা অনুষ্ঠান আমাৰ ইয়াতে কৰা হয় গতিকে সেয়া আমি জাতি দেখিছোঁ জাচিংফাৰ ইয়াত দিছে বা লিংডন দিছে খাওখাম দিছে কিবা কিবি গোটেই কথাখিনি হ'লে তেওঁলোকক আমি অৰ্পণ কৰিছোঁ মানে জাচিংফা মানে কি আমাৰ এটা জ্ঞানৰ শক্তিক আমি অৰ্পণ কৰিছোঁ বা খাওখাম মানে পানী জলৰ শক্তি মানে দেৱতা বা দেৱী আকৃতি থকা এজন নহয় মানে সেই শক্তিটোক মানে ধাৰণা কৰি আমি অৰ্পণ কৰিছোঁ বা আমি ইয়াতে কৰা হয় আচলতে আমলখি দেউহালখন বিশেষকৈ আমাৰ টাইমৰ ধৰ্মীয় পৰম্পৰা একেবাৰে মানে ডাঙৰ পৰম্পৰা উমফা পূজা বুলি কয় যিটো বা চাইফা পূজা এইটো অনুষ্ঠান ইয়াতো পালন কৰা হয় আৰু উমফা পূজাটো ইয়াতে 12 বছৰত কৰা হয় তো 12 বছৰত এই যি উমফা পূজা হয় গোটেই দেশৰ জাতিৰ কাৰণে মংগলৰ কাৰণে কৰা হয় ইয়াতে টাইসকলে যি মানে ধৰি লওক চুকাফা অহাৰ সময়ৰ পৰা বিভিন্ন জাতি জনগোষ্ঠী সামৰি লওঁতে বিভিন্ন ধৰণৰ আমাৰ ধৰ্মীয় পৰম্পৰা সামৰি লৈছে গোটেইখিনি এতিয়া উমফা পূজাতে একেলগে আমাৰ ফিসকলক তেওঁলোকক বা এই শক্তিসমূহ অৰ্পণ কৰা পূজা পাতল কৰা হয় হিন্দু হাল বুলি এখন হাল য'ত নেকি আমাৰ বিভিন্ন ধৰণৰ দেৱ দেৱতাক আমাৰ অৰ্পণ কৰা হয় গোটেইখিনি একেলগে কৰা অনুষ্ঠানটো সেই টাংকাক বুলি কয় ইয়াৰ ওপৰত গোটা তামোল থাকিব কাটনি তামোল থাকিব তাৰ পৰা আমাৰ খাওখেম থাকিব খাও তুম থাকিব কাই থাকিব কাই মানে কুকুৰা তাৰপাছত আমাৰ এইখিনি পকা আহাৰ গোটেইখিনি থাকিব পিঠা পিঠিকে দিব লাগে নেকি পিঠা পিঠিকে দিব লাগে তেতিয়া তাৰমানে পিঠা পিঠিকে দিয়া উদ্দেশ্য হ'ল কি এই দুটাই এঘৰ ইয়াত এঘৰ হ'ল ইয়াত এঘৰ হ'ল ইয়াত এঘৰ হ'ব তেতিয়া হ'ব ঠিক আছে ঠিক আছে মেডাম মেফিত আহিলো আৰু লগ পালে আছে ৰাতুল দা কেনেকুৱা ভালে আছে বহুত বহুত ধন্যবাদ আৰু ভালে আছো আৰু তোমাৰ মই সেইটো ভিডিঅ' চাইছিলো গাঁৱৰ পৰেদি বাঘ পাৰ হৈ যোৱা মানুহটো আমাক বিচাৰি বিচাৰি আমি কিমান কষ্ট কৰিলো তোমাক কেনেকে পাওঁ সময় মই বহুত বিচাৰিছো পালোগে আজি ভাল লাগিলে হ'ব দা সেইকাৰণে আহিলে আহি পিনে তেওঁ এতিয়া কাম চলাই আছে বাৰু বৰ্তমান সম্পূৰ্ণ হোৱাৰ কাৰণে হ'বগে আৰু আপোনালোকে পাব কেইদিনমানৰ পিছতে আৰু আপোনাৰ ইয়াত আহি কেনেকুৱা লাগিলে মোৰ বহুত ভাল লাগিছে প্ৰথমবাৰ আহিছো আমলখি টিভি চাং আমাৰ যি আমলখি দেউহাল আছে মজা লাগিছে আহি গোটেই ফালে লোকাৰণ্য আহোম ড্ৰেছ কৰি আছে আহোম এটায়াৰ চবে পৰিধান কৰি আছে মই নিজেও যিমানখিনি আছে মোৰ ফ্ৰী চাৰ্ট আছে আৰু এইটো নামটো পাহৰি গৈছো কি আছিলে নামটো মই পাহৰি গৈছো তুমি জানা নে নামটো পেটত আছে মুখত নাই এইটো ময়ো পিন্ধি আহিছো যিকেইটা আছে আৰু বিশেষকৈ এতিয়া দেখিলে 1000 এগৰাকী মহিলা এতিয়া আমাৰ যিটো জাতীয় সংগীত জাতীয় সংগীত পৰিৱেশন কৰিলে গানো থিয় হৈ গৈছিলে ভিডিঅ' কৰিলো যিমানখিনি পাৰিলো আপোনালোকে দেখিব তাকে আৰু একে ডিষ্ট্ৰিক্টৰ মানুহ আৰু একে গোটেই ব্লগাৰখিনি লগ খাই গৈছে এটা টিম টাইপত কি কামবোৰ কৰিলে ভাল হয় আৰু নিজৰো এটা পৰিৱেশ এটা সৃষ্টি হয় যেনেকে আজি ইয়াত আহিলো তোমাক লগ পালো নিহাৰিকাক লগ পালো পলাশ আছে আৰু কেইবাজনো আছে কিবা ভাল লাগে আৰু এটা কনফিডেন্স এটা বাঢ়ি যায় হয় নাই কোৱাচোন কথাটো কনফিডেন্সটো বহুত বাঢ়ে কনফিডেন্সৰ বহুত দৰকাৰ আছে ভিডিঅ' কৰাত সঁচা কথা আৰু ঠাইত গ'লে বহুত মনে মনে থাকিবলগীয়া হয় আৰু এইফালে পালো আমাৰ নিহাৰিকা বাইদেউ কেনেকুৱা ভালে ভালে আজি ইয়াত কেনেকুৱা লাগিলে আজি ভালে লাগিছে প্ৰথমবাৰ আহিছো পৰিৱেশটো দেখিলো আৰু জাতীয় সংগীত পৰিৱেশন কৰিলে 1100 গৰাকী মহিলাই ঠিক আছে কৰিলো নিশ্চয় আপুনিও পৰিৱেশন কৰিছিলে মই পৰিৱেশন কৰিলো দেখিছিলো আৰু বিশেষকৈ প্ৰথমবাৰ লগ পাইছো ৰাতুলদাকো প্ৰথমবাৰ আজি লগ পাইছো ভাল লাগিছে কাৰণে বহুত ভাল লাগিছে আৰু লগ পালো প্ৰথমবাৰ ঠিক আছে আৰু মোৰ বেক কেমেৰা বেক সাইডে আছে এয়া আছে পলাশ গগৈ নমস্কাৰ আজি এই বঢ়িয়া আজি একদম ফাৰ্ষ্ট টাইম লগ পালো ইয়াক মানে কন্টেক্ট কৰিছিলো দেই লগ পাম বুলি আৰু মোৰ একদম মানে ভাল লগৰ এটাই ইউ বোলে ভাল বন্ধু হয় বাকি ভালে আছা ঠিক আছে তোমাৰ সব ঠিক আছে সব একদম আজি কেনেকুৱা লাগিছে মানে খুব বেছি ভাল লাগিছে আৰু ইয়াৰ যিটো মানে এই তাই যিটো এতিয়া জাতীয় সংগীতটো গাই গ'ল মানে একদম পুৰা মানে কিবা সেইটো
যিহেতু আবেগ আমি যিহেতু আহোম ন সেইটো কাৰণে মানে খুব বেছি ভাল লাগিছে আৰু এনেকে লগ পাই থাকিম লগ পাম লগ পাম ভাল লাগিব ন একদম মজা